যোৱাকালি 2023 ICC ৱৰ্ল্ড কাপৰ 10 নম্বৰ মেচটো সাউথ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত খেলা হয় আৰু এই মেচটোত সাউথ আফ্ৰিকাই অষ্ট্ৰেলিয়াক বহুত এটা ডাঙৰ ৰানৰ ব্যৱধানত হাৰাই দিয়ে। হয় বন্ধুসকল, যোৱাকালিৰ মেচটোত অষ্ট্ৰেলিয়া প্ৰথমতে টছ জিকি বলিং কৰিবলৈ সিদ্ধান্ত লয় আৰু সাউথ আফ্ৰিকাই বেটিং কৰিবলৈ আহি ধুনীয়া এটা পাৰফৰ্মেন্স দিয়ে, য'ত সাউথ আফ্ৰিকাৰ তৰফৰ পৰা কুইণ্টন ডিকক সেঞ্চুৰী কৰা আৰু তেওঁৰ লগতে মাৰ্কাৰেমক এটা হাফ সেঞ্চুৰী কৰে আৰু এনেদৰে সাউথ আফ্ৰিকাৰ প্ৰত্যেকটো বেটছমেনৰ তৰফৰ পৰা এটা ধুনীয়া বেটিং দেখিবলৈ পোৱা যায় আৰু ইয়াত মিচেল ষ্টাৰ্ক আৰু গেলেন মেক্সৱেল দুটাকে উইকেট পায়। কিন্তু ইয়াৰ পিছত যেতিয়া অষ্ট্ৰেলিয়া বেটিং কৰিবলৈ আহে, অষ্ট্ৰেলিয়াৰ কোনো এটা বেটছমেন সাউথ আফ্ৰিকাৰ বলাৰসকলৰ আগত নচলে। হয় বন্ধুসকল, অষ্ট্ৰেলিয়াৰ তৰফৰ পৰা হায়েষ্ট ইনিংছটো আছিল 46 ৰানৰ ইনিংছ আৰু এই ইনিংছটো খেলিছিল লাবুচাংগে। কিন্তু ইয়াত সাউথ আফ্ৰিকাৰ বলাৰসকলৰ তৰফৰ পৰা ধুনীয়া এটা বলিং পাৰফৰ্মেন্স দেখিবলৈ পোৱা যায়, য'ত ৰাবাডা 3টা উইকেট লয় আৰু কাশ্যপ মহাৰাজ 2টা উইকেট আৰু ইয়াৰ লগতে সাউথ আফ্ৰিকাৰ প্ৰত্যেকটো বলাৰৰ তৰফৰ পৰা ধুনীয়া এটা এটাক দেখিবলৈ পোৱা যায় আৰু এনেদৰে সাউথ আফ্ৰিকা যোৱাকালিৰ মেচটোত 134 ৰানত নিজৰ নামত কৰি লয়। যদি আমি এতিয়া পইণ্ট টেবুলটো চাওঁ, যে পইণ্ট টেবুলত 1 নম্বৰত নিউজিলেণ্ড আছিল, কিন্তু যোৱাকালিৰ মেচটোত সাউথ আফ্ৰিকাই জিকাৰ পিছত সাউথ আফ্ৰিকা এতিয়া 1 নম্বৰত আছে, 2 নম্বৰত নিউজিলেণ্ড আছে আৰু 3 নম্বৰত ভাৰত আছে।